हेलो गाइस ज्योति गगৈ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আহিছো মই বা ঘৰলৈ বাৰ্থডে পাৰ্টি আছে। এয়া বা আহি পালেহি। এইজনী হৈছে আমাৰ বাৰ্থডে গাৰ্ল ধনু ইছানী বৰুৱা। এইজনী আমাৰ ইছানী আজি বাৰ্থডে। হাই কৰি দিয়া দেহা, হাই কৰি দিয়া। কৈ দিয়া কৈ দিয়া ভালনে কোৱা। মোৰ ভালেই। এইফালে এই দুজনী ইমান লাজ কেলে কৰিছা। সকলোকে পাই তাই ইমান যে ফূৰ্তি লাগিছে। ইছানী বিয়নীয়েকলে আনিছে চাদৰ। বহুত মৰম বিয়নীয়েকৰ। এয়া বিয়নীয়েকে আনিছে। এই বিয়নী লাজ কৰিছে দেখুৱাই দিয়ক। এইফালে এয়া কেক কাটিবলৈ লৈছে। ইছানীৰ 2 বছৰ হৈছে। 2টা কেক। এইফালে এয়া চাহ দিবৰ কাৰণে ৰেডি কৰি লৈছে। এয়া চাহ দিছে। বৰ ধুনীয়া চাহ বাগিছে। এয়া নতুন বোৱাৰী। এইফালে এয়া বৌ পালেহি। এয়া দাদা এইবোৰ পকাতে শুই আছে গৰমত। এইটো হৈছে মোৰ বাৰ ঘৰ। বহুত গৰম পৰিছে। মই অলপমান বাহিৰলৈ ওলাই আহিলোঁ। অকণমান বতাহ মাৰি আছে। এইফালে ফুলনিখনকে অলপমান দেখুৱাই দিছোঁ আপোনালোকক। মাজতে আকৌ মই এয়া ফটো দুখনমানো উঠি ল'লোঁ। এইফালে এয়া খানা বনাই আছে। এয়া আমাৰ খাই কৰি যাব হৈ গ'ল। যাওঁ দেই। বাই বাই। ঘৰ আহি পালোহি। পাই এয়া ঘৰতে এজোপা ডালিম লাগি আছে। ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ। ডালিমটো মানুহে খাবই লাগে। এয়া চাওকচোন ডালিম আহি মাটিত লাগু হ'লহি। ডালিমখিনি ভালদৰে খাব হোৱা নাই আৰু অলপ দিনৰ পাছতহে খাবলৈ ভাল হ'ব। আমাৰ লোকেল ডালিমখিনি অকণমান বাকলিটো ফাটি গ'লেহে খাবলৈ ভাল হয়। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট এটাও কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।